নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অলপ বিশেষ হ'ব মই এই কাৰণে কৈছোঁ আপোনালোকক যে আজি আমাৰ শিলপনীয়া বংশৰ বংশাৱলী অনুষ্ঠান। আজি দিনটো হৈছে 24 জানুৱাৰী। বিশেষকৈ দুদিনীয়া কাৰ্যসূচী ইয়াতে হ'ব বংশাৱলী অনুষ্ঠানত। প্ৰথম দিনাখন পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন ধৰণৰ ইয়াতে আপোনাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব, যেনেকৈ চিত্ৰাংকন প্ৰতিযোগিতা, একক অভিনয়, কবিতা আবৃত্তি, দিহানাম, এই বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াতে ৰখা হৈছে। আৰু এইখনে হৈছে শিলপনীয়াৰ বংশৰ সম্প্ৰীতিৰ বৈভৱ ক্ষেত্ৰখন। আৰু এইফালে যে আছে এইটোৱে হৈছে কাৰ্যালয়টো। তো ইয়াতে আমি বিভিন্ন ঠাইৰ পৰা অহা শিলপনীয়া বংশৰ মানুহৰ সমাগম ইয়াতে ঘটিব। বহুতে শিলপনীয়া নিলিখি কিছুমানে গগৈ, শইকীয়া আৰু বৰুৱা উপাধি তেওঁলোকে গ্ৰহণ কৰিছে আৰু বিভিন্ন ঠাইত তেওঁলোক আছে। সেইবাবে এই বংশাৱলী অনুষ্ঠানটো ইয়াতে স্থাপন কৰা হৈছে। আৰু এই যে আপোনালোকে দেখিছে ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছে। আৰু এই অনুষ্ঠানটো আমাৰ শিলপনীয়া বংশৰ হয়, কিন্তু ইয়াত সকলোবিলাক মানুহ জড়িত হৈ আছে। আমাৰ গৌধৰীয়া গাঁৱৰ যিমানবিলাক যুৱক যুৱতী, ককা আইতা, পেহী পেহা, সকলোবিলাক ইয়াতে জড়িত হৈ আছে। সকলোৱে কঠোৰ পৰিশ্ৰম কৰিছে। পৰিশ্ৰম কৰাৰ পিছত এই বংশাৱলী অনুষ্ঠানটো সফল হৈছে। আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আমাৰ গৌধৰীয়া গাঁৱৰ বৈষ্ণৱ ভক্তসকল, মিচিং সম্প্ৰদায়ৰ লোকসকল আৰু চাহ জনগোষ্ঠীৰ নৃত্যৰ উপৰিও আমাৰ গৌধৰীয়া গাঁৱৰ সমূহ যুৱক যুৱতী, ককা আইতা সকলোৱে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বংশ যদি লুকাই যায় তেনেহ'লে আমি বহুত দুখ পাওঁ। বংশৰ উপাধি যদি হেৰাই যায় তেনেহ'লে আমাৰ মনৰ বহুত দুখ লাগে। সেইবাবে আমি একত্ৰিত হৈ এনেকুৱা এটা যদি বংশাৱলী অনুষ্ঠান আমি আয়োজিত কৰিব পাৰোঁ তেনেহ'লে আমি বহুত সুখী হওঁ। আৰু যেতিয়া বিভিন্ন ঠাইৰ পৰা আমাৰ বংশৰ মানুহবিলাক আহে আৰু আমি চিনা পৰিচয় হওঁ, তেতিয়া আমি মনত বহুত সুখ পাওঁ। কিয়নো আমি বহু ঠাই দেখা নাই, বহু ঠাইলৈ যোৱা নাই, আৰু বংশ ক'ৰ পৰানো উৎপত্তি হৈছে তাকো আমি নাজানো। আৰু শিলপনীয়া বংশৰ বংশাৱলী এই অনুষ্ঠানত সমজুৱাকৈ সকলোৱে আমি এসাঁজ খাইছোঁ, মত বিনিময় অনুষ্ঠান কৰিছোঁ। তাৰোপৰিও চিত্ৰাংকন প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা। আৰু এই অনুষ্ঠানটোৰ বাবে আমাৰ দদাইদেউ ককাইদেউসকলে যেতিয়া চহৰৰ ইমূৰে সিমূৰে গৈছিল আৰু এই অনুষ্ঠানৰ বিষয়ে যেতিয়া ব্যক্ত কৰিছিল, তেতিয়া তেওঁলোকে সকলোৱে আদৰণি জনাইছে যে এই বংশাৱলী অনুষ্ঠান হ'ব লাগে। আৰু মই ধন্যবাদ জনাইছোঁ সমূহ সহযোগিতালৈ যে তেওঁলোকে দুদিনীয়া কাৰ্যসূচী সফল কৰি তুলিলে। নাম দুখ পিতাই, আজি যে মোৰ বৰ দুখ। মানুহে কিয় পাহৰি গ'ল অতীতৰ দিনবোৰ, কিয় পাহৰি গ'ল মৰম চেনেহবোৰ। পিতাই, মানুহে মানুহক মাতিবলৈ পাহৰি গৈছে, সেইবাবে মোৰ আজি বৰ দুখ। পিতাই, আন্তৰিকতাবোৰ কিয় খন্তেকীয়া, সৰুৱে ডাঙৰক সন্মান কৰিব পাহৰি গৈছে। পিতাই, এই আধুনিকতাৰ জালত মানুহে পৰি নিজকে কিয় পাহৰি গৈছে, আমি যে মাটিৰ মানুহ। দম্ভ অহংকাৰক আদৰি মৰম আন্তৰিকতাবোৰ পাহৰিছে। পিতাই, নালাগে আমাক সেই আধুনিকতা,
যিয়ে আমাৰ সম্বন্ধৰ এনাজৰীডাল আঁতৰাই পেলায়। পিতাই, সেইবাবে আজি মোৰ বৰ দুখ। সুখৰ পিছত দৌৰি আমি দেশে বিদেশে থাকি কিমান যে সুখ বুটলিব চেষ্টা কৰোঁ, পামনে ঘূৰাই সেই হিংসা অহংকাৰ নথকা দিনবোৰ আৰু মানুহবোৰ? পামনে ঘূৰাই সেই সম্বন্ধৰ এনাজৰীডাল, যিয়ে আমাক জীয়াই থকাৰ শক্তি আৰু প্ৰেৰণা দিব? পিতাই, সেইবাবে আজি মোৰ বৰ দুখ। নাজানো পিতাই, আমি কলৈ গৈ আছো। এটা কথা পিতাই, সুখ খন্তেকীয়া, কিন্তু দুখ চিৰযুগমীয়া। ধন্যবাদ। বঢ়িয়া, ধুনীয়া হৈছে। আমি আমাৰ কণমানিসকলৰ আৰু এটি গাবা নেকি? হল আমি আমাৰ কণমানি সঁচাকৈ এনেকুৱা এটা বংশাৱলী অনুষ্ঠান আমি আৰু ভৱিষ্যতলৈ আশা কৰিছোঁ। সময়ৰ লগে লগে আমি কামৰ সূত্ৰে আমি বিভিন্ন ঠাইলৈ স্থানান্তৰ হওঁ, কিন্তু এই অনুষ্ঠানবিলাকে আমাক একগোট হ'বৰ কাৰণে বাধ্য কৰোৱায়। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান যদি ভৱিষ্যতলৈ হৈ থাকে, আমি এটা সুবিধা পাম, বংশৰ মানুহবোৰ, বংশৰ পৰিয়ালবোৰ আমি একেলগ হোৱাৰ সুযোগ। তাৰ উপৰিও আমাৰ বংশটো ক'ৰ পৰানো আহিছে, কেনেকৈ শিলপনীয়া হ'ল, তাৰো এটা আমি ইতিহাস আমি পাম, বিচাৰি পাম। আৰু ইয়াৰ জৰিয়তে মই সমূহ আইতা ককা, আজু ককালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।